নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল কেৰিয়াৰ প্লাছ আছামলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ৰিজনিঙৰ এটা বহুত ইম্পৰ্টেণ্ট টপিক চিটিং এৰেঞ্জমেণ্টৰ বিষয়ে পঢ়িবলৈ ওলাইছোঁ। এই চিটিং এৰেঞ্জমেণ্টৰ যোনটো টপিক, এই টপিকটো আমি আজিকালি ষ্টেট গভৰ্ণমেণ্টৰ পৰীক্ষাসমূহতো অহা দেখিবলৈ পাওঁ আৰু লগতে SSC, বেংকিং এইবিলাকৰ কাৰণেও বহুতেই ইম্পৰ্টেণ্ট হয়। গতিকে আহক চিটিং এৰেঞ্জমেণ্টৰ বিষয়ে আজি আমি পঢ়িবলৈ আৰম্ভ কৰোঁ। চিটিং এৰেঞ্জমেণ্টৰ কেইটামান টাইপ আছে। আমি প্ৰথমতে সেই টাইপবিলাক চাই লওঁ যে কি টাইপ আছে। So first type 2 হৈ গ'ল circular sitting arrangement. Circular sitting arrangement. এটা circular sitting arrangement কি হয়? ইয়াত কি কৰে যে কিছুমান statements দিয়া থাকিব, conditions দিয়া থাকিব আৰু ক'ব যে সেই মানুহবিলাক বা সেই যি অবজেক্টছ আছে সেই অবজেক্টবিলাক এনেকৈ এখন circular টেবুলত এনেকৈ বহি থাকিব। এতিয়া কিমান থাকিব? 8জন মানুহো থাকিব পাৰে, 6জন মানুহো থাকিব পাৰে। এনেকৈ সেইমতে আমি কি কৰিম? চাৰ্কেলটো ডিভাইড কৰি ল'ম। চ' এইটো হৈ গ'ল circular sitting arrangement. তাৰ পৰা হৈ গ'ল square sitting arrangement. Square sitting arrangement. এটা square sitting arrangementত কি হয় যে যোনবিলাক কণ্ডিশ্যনছ দিয়া থাকিব সেই কণ্ডিশ্যনছবিলাকত ক'ব যে সেই অবজেক্টছবিলাক বা পাৰ্চনছবিলাক যাৰ কথা মেনশ্যন কৰা আছে তেওঁলোক কি হয় এটা স্কুৱেৰত বহি থাকিব। কেনেকৈ বহি থাকিব? হয়তো এনেকৈ কৰ্নাৰত বহি থাকিব, নহ'লে এনেকৈ মাজত বহি থাকিব, বা কেতিয়াবা এনেকৈও বহি থাকে যে ছাইডবিলাকত দুজন দুজন এনেকৈ বহি থাকে, বা এনেকৈ বহি থাকে ছাইডবিলাকত এজন এজন বহি থাকে। চ' সেইটো আমি কুৱেশ্যনটোত যেনেকৈ ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইমতে আমি মানুহখিনিক এই স্কুৱেৰত আমি বহুৱাই ল'ম। চ' এইটো হৈ গ'ল স্কুৱেৰ চিটিং এৰেঞ্জমেণ্ট। তাৰ পৰা স্কুৱেৰৰ নিচিনা আৰু এটা চিটিং এৰেঞ্জমেণ্ট আছে, সেইটো হৈ গ'ল ৰেক্টেংগুলাৰ চিটিং এৰেঞ্জমেণ্ট। চ' ৰেক্টেংগুলাৰটো কি হয়? স্কুৱেৰৰ নিচিনাই, খালি ইয়াত ক'ত বহি থাকিব? এই এটা ৰেক্টেংগুলাৰত বহি থাকিব। তাৰ পৰা ফ'ৰ্থ টাইপটো আহি গ'ল যে লিনিয়াৰ চিটিং এৰেঞ্জমেণ্ট। লিনিয়াৰ চিটিং এৰেঞ্জমেণ্ট মানে কি হয় যে ইয়াত যোনবিলাক পাৰ্চনছ থাকিব বা যোনবিলাক অবজেক্টছ থাকিব সেই অবজেক্টছবিলাক ক'ত এৰেঞ্জ কৰা থাকিব? এডাল এনেকুৱা লাইনত এৰেঞ্জ কৰা থাকিব। আৰু কেনেকৈ এৰেঞ্জ কৰা থাকিব? যে আমাক ইনষ্ট্ৰাকশ্যনত কৈ দিব যে হয়তো অবজেক্টছবিলাক নৰ্থৰ ফালে চাই আছে এনেকৈ, নহ'লে কি ক'ব যে অবজেক্টছবিলাকে চাউথৰ ফালে চাই আছে এনেকৈ। অ'কে, তাৰ পৰা আহিলে ফিফ্থ টাইপটো, আৰু সেইটো হৈ গ'ল পেৰেলেল ৰ' চিটিং এৰেঞ্জমেণ্ট। এতিয়া পেৰেলেল ৰ'ত কি হয় যে যোনবিলাক অবজেক্টছ থাকে সেইবিলাক কি হয় এনেকৈ দুডাল লাইনত বহোৱা থাকে, আৰু কি হয় এইডাল লাইনত যোন বহি থাকিব তেওঁলোকে সদায় এই তলফালৰ লাইনডালৰ মানুহখিনিক ফেচ কৰি থাকিব, মানে এনেকৈ ফেচ ইটোৱে সিটোক ফেচ কৰি থাকিব। এইটো হৈ গ'ল পেৰেলেল ৰ' চিটিং এৰেঞ্জমেণ্ট। চ' চিটিং এৰেঞ্জমেণ্টত আমি বেছিকেলি এইকেইটা টাইপৰ পৰাই আমি কুৱেশ্যনছ দেখিবলৈ পাওঁ। এতিয়া আমি কুৱেশ্যনছসমূহ ছল্ভ কৰাৰ আগতে মই ইয়াত প্ৰত্যেকটো টাইপৰে এটা এটা এক্সাম্পল লৈছোঁ, কিন্তু সেই এক্সাম্পলবিলাক ছল্ভ কৰাৰ আগতে আমি এটা বস্তু ক্লিয়াৰ কৰি ল'ব লাগিব যে সেইটো হৈ গ'ল কি? ডাইৰেকশ্যনৰ কনচেপ্টটো। ডাইৰেকশ্যন যে কি আমি যদি ডাইৰেকশ্যনছখিনি ড্ৰ কৰোঁ, ইয়াত থাকে নৰ্থ, ইয়াত থাকে ইষ্ট, এইখিনিত থাকে চাউথ, এইখিনিত থাকে ৱেষ্ট। এতিয়া কুৱেশ্যনছবিলাকত এনেকৈ থাকে যে পাৰ্চনছ আৰ ফেচিং টুৱাৰ্ডছ দ্য নৰ্থ। এতিয়া নৰ্থটো সদায় কি হয়? আমি যোনফালে মূৰ কৰি থাকোঁ, যোনফালে আমি মুখ কৰি বহি থাকোঁ সেইটোৱে আমি সদায় আমাৰ নৰ্থ বুলি কনচিডাৰ কৰোঁ। অ'কে, নৰ্থ বুলি কনচিডাৰ কৰোঁ। ছাপ'জ এইটো নৰ্থ আছে, চ' যেতিয়া নৰ্থৰ ফালে ফেচ কৰি থাকিব মানুহজনে, তেতিয়া সেই মানুহজনৰ লেফ্ট আৰু ৰাইট কোনটো হ'ব? সদায় মনত ৰাখিব, যেতিয়া পাৰ্চনজনে, যেতিয়া আপুনি নিজৰ যোনফালে মূৰ কৰি থাকে সেইটো সদায় নৰ্থ হয়। যেতিয়া আপুনি নৰ্থলৈ মূৰ কৰি থাকিব তেতিয়াহ'লে আমাৰ সদায় নিজৰ ৰাইটটোকে কি হ'ব? ৰাইট ছাইড হ'ব, আৰু নিজৰ যোনটো লেফ্ট ছাইড সেইটোৱে আমাৰ কুৱেশ্যনতো কি হ'ব? লেফ্ট ছাইড হ'ব, যদিহে আমি নৰ্থৰ ফালে মূৰ কৰি থাকোঁ। আৰু যদি কুৱেশ্যনত যদি কয় যে পাৰ্চনটোৱে চাউথৰ ফালে মূৰ কৰি আছে, চাউথৰ ফালে ফেচ কৰি আছে বা ভিতৰলৈ ফেচ কৰি আছে, তেনেকৈ যদি কয় তেতিয়াহ'লে কি হ'ব? আমাৰ এই লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডটো উল্টা হৈ যাব। মানে কি হ'ব? আমাৰ যোনটো ৰাইট হেণ্ড ছাইড আছিলে আগতে সেইটো আমাৰ কি হৈ যাব? লেফ্ট হেণ্ড ছাইড হৈ যাব, আৰু যোনটো লেফ্ট ছাইড আছিলে সেইটো আমাৰ কি হৈ যাব? ৰাইট ছাইড হৈ যাব। চ' এই কনচেপ্টটো যদি আমি ক্লিয়াৰ থাকে ডাইৰেকশ্যনৰ, তেতিয়াহ'লে আমাৰ কুৱেশ্যনছসমূহ ছল্ভ কৰিবলৈ সহজ হ'ব। অ'কে, নেক্সট আমি এতিয়া কুৱেশ্যনছসমূহলৈ আগবাঢ়োঁ। চ' প্ৰথমতে এইটো এটা লিনিয়াৰ চিটিং এৰেঞ্জমেণ্টৰ কুৱেশ্যন হয়, আমি ইয়াক ছল্ভ কৰিবলৈ চেষ্টা কৰিম। চ' চাওক, যেতিয়া আমি চিটিং এৰেঞ্জমেণ্ট বা পাজুলৰ কুৱেশ্যনছসমূহ আমি ছল্ভ কৰোঁ, ইয়াত যোনবিলাক কণ্ডিশ্যনছ দিয়া থাকে আপোনালোকে সদায় কণ্ডিশ্যনছবিলাক নোট কৰি ল'ব। নোট কৰি ল'লে কি হয়? আমাৰ ভুল হোৱা চান্সটো নাথাকে, আৰু লগতে আমি কুৱেশ্যনছটো বাৰে প্ৰতি পঢ়ি থাকিব নালাগে। অ'কে, চ' সেইটো কাৰণে কণ্ডিশ্যনছবিলাক যিমান শ্বৰ্টকৈ হয় সিমান শ্বৰ্টকৈ আপোনালোকে নোট কৰিবলৈ চেষ্টা কৰিব। মই ইয়াত কেনেকৈ নোট কৰিছোঁ আপোনালোকে চাব, আৰু সেইমতে আপোনালোকেও নোট কৰিবলৈ ট্ৰাই কৰিব পাৰে। ABCD are sitting on a bench, A is sitting next to B, C is sitting next to D, D is not sitting with E, who is on the left end of the bench. এনেকৈ কণ্ডিশ্যনছখিনি দিয়া আছে, আমি এই কণ্ডিশ্যনছখিনি নোট কৰিম, প্ৰত্যেকটো লাইন পঢ়িম আৰু প্ৰত্যেকটো কণ্ডিশ্যন পঢ়িম আৰু সেইমতে নোট কৰিম। প্ৰথমতে কি কৈছে? A is sitting next to B, মই এইটো কেনেকৈ লিখিম? A এইখিনিত আছে, নেক্সট টু B, বিৰ ওচৰত মানে কি বহে বুলি কৈছে? A বহে বুলি কৈছে, এনেকৈ লিখিছোঁ, বিৰ ওচৰতে A বহে, বা এনেকৈও লিখিব পাৰে, বি ওচৰত A বহা বা A ওচৰত B বহা একেই কথা, এনেকৈও লিখিব পাৰে। অ'কে, তাৰপাছত কি কৈছে নেক্সট কণ্ডিশ্যনটো? C is sitting next to D, মানে ডিৰ
ওচৰে পাজতে কোন আছে ওচৰে পাজৰে আছে চি এনেকৈ লিখিলোঁ তাৰপৰা কৈছে ডি ইজ নট চিটিং উইথ ই মানে ডি ইজ নট চিটিং উইথ ই মানে কি ইৰ ওচৰত ডি নাই মানে ই যদি এইখিনিত আছে এইখিনিত ডি নাই নথকাটো কেনেকৈ লিখিম এনেকৈ পটা দি দিম ডিৰ তলত তাৰপৰা নেক্সট কণ্ডিশ্যনটো কি কৈছে ডি ইজ নট চিটিং উইথ ই হু ইজ অন দ্য লেফ্ট এণ্ড অফ দ্য বেঞ্চ এটা কথা মনত ৰাখিব এই যেতিয়া কুৱেশ্যন এনেকৈ হুটো থাকে এই হুটোৰ ওচৰত যোনটো এলফাবেট থাকে সেই হুটোৱে সদায় এই এলফাবেটটোক ৰিপ্ৰেজেণ্ট কৰি থাকে মানে এইটো আমি কেনেকৈ পঢ়িব পাৰোঁ ই হু ইজ অন দ্য লেফ্ট এণ্ড অফ দ্য বেঞ্চ চ' ই ক'ত আছে লেফ্ট এণ্ডত আছে ইয়াত এনেকৈ লিখি দিয়ক লেফ্ট এণ্ড তাৰপৰা কি কৈছে চি ইজ অন দ্য ছেকেণ্ড পজিশ্যন ফ্ৰম দ্য ৰাইট মানে যোনটো ৰাইট ছাইড হ'ব ৰাইট ছাইডৰ পৰা কি আছে ছেকেণ্ডত আছে চ' ৰাইটৰ পৰা কেনেকৈ লিখিম ৰাইটৰ পৰা ছেকেণ্ডত কোন আছে চি আছে অ'কে এ ইজ টু দ্য ৰাইট অফ বি এণ্ড ই মানে কি কৈছে যোনটো এ আছে সি বিৰ পৰা ৰাইট ছাইডেও আছে আৰু ইৰ পৰা ৰাইট ছাইডেও আছে কেনেকৈ লিখিব পাৰোঁ বি এণ্ড ই ৰাইট ছাইড কোনটো হ'ব সদায় আমাৰ ৰাইটটো নিজৰ ৰাইট বুলি লিখিম অ'কে এইটো ৰাইট ছাইডে কোন আছে এ আছে এটা কথা মনত ৰাখিব যেতিয়া কণ্ডিশ্যনছবিলাক লিখিম লাগিলে আমাক কুৱেশ্যনত কওক লেফ্ট ছাইডে চাউথত মুভ কৰি আছে নৰ্থত মুভ কৰি আছে সেইটো মেটাৰ নকৰে আমি সদায় কণ্ডিশ্যনছবিলাক যেতিয়া লিখোঁ সদায় লেফ্ট ৰাইটটো আমাৰ নিজৰ লেফ্ট ৰাইটৰ মতে লিখি যাওঁ অ'কে চ' বি আৰু ইৰ ৰাইটত কোন আছে এ আছে তাৰপৰা কি কৈছে এ এণ্ড চি আৰ চিটিং টুগেডাৰ মানে কি একেলগে মানে এৰ ওচৰে পাজৰে কোন আছে চি আছে অ'কে চাওক এতিয়া কুৱেশ্যনটোত আমাক কোৱা নাই নৰ্থলৈ মুভ কৰি আছে নে চাউথলৈ মুভ কৰি আছে যিহেতু আমাক কোৱা নাই সেইটো কাৰণে আমি সদায় ধৰি ল'ম যে তাহাঁতে কিহলে কোনফালে মুভ কৰি আছে নৰ্থৰ ফালে মুভ কৰি আছে বুলি ধৰি ল'ম কেইটা মানুহ আছে 5টা মানুহ আছে 5ডাল লাইন দৰকাৰ এডাল দুডাল তিনিডাল চাৰিডাল 5ডাল অ'কে এতিয়া আমি এই কণ্ডিশ্যনছবিলাক ইয়াত পুট কৰিম যে তাহাঁতি চবেই কোনফালে চাই আছিলে নৰ্থলৈ চাই আছে এনেকৈ মই দুডাল লাইন ড্ৰ কৰি লওঁ এনেকৈ এডাল দুডাল তিনিডাল চাৰিডাল 5ডাল প্ৰথম কণ্ডিশ্যনটো কি আছে যে বিৰ ওচৰে পাজৰে এ চাওক এতিয়া কণ্ডিশ্যনছ কথাটো হ'ল যে কোনটো কণ্ডিশ্যন আমি প্ৰথমতে ৰাখিম এনেকুৱা এটা কণ্ডিশ্যন আমি চুজ কৰিম যোনটো কণ্ডিশ্যন নেকি একদম ডাইৰেক্টলি দিয়া আছে মানে যেনেকৈ ইয়াত কৈছে যে ৰাইটৰ পৰা ছেকেণ্ড ফ্ৰম দ্য ৰাইট চি ইজ কি বুলি কৈছে ছেকেণ্ডত আছে মানে ৰাইট ছাইডৰ পৰা চি কেই নম্বৰ আছে ছেকেণ্ডত আছে চ' ৰাইট ছাইড কোনটো হ'ব আমাৰ এইটো আমাৰ ৰাইট ছাইড হয় এইটো আমাৰ লেফ্ট ছাইড হয় চ' ৰাইট ছাইডৰ পৰা ছেকেণ্ড পজিশ্যন কোনটো হ'ব এইটো ফাৰ্ষ্ট পজিশ্যন এইটো ছেকেণ্ড পজিশ্যন চ' মানে এইখিনিতে কোন আছে চি আছে তেনেকৈ ইয়াতো পুট কৰি দিয়ক এইখিনিতে চি আছে তাৰপাছত কি কৈছে চিৰ ওচৰে পাজৰে এ আছে চাওক চিৰ ওচৰে পাজৰে এ ক'ত হ'ব পাৰে চিৰ ওচৰে পাজৰে এ এইখিনিটো হ'ব পাৰে এ এইখিনিটো হ'ব পাৰে চ' এবাৰ এক এইখিনি পুট কৰক আৰু তলৰটোক এইখিনি পুট কৰক তাৰপৰা কি কৈছে চাওক তাৰপৰা কৈছে বি আৰু ইৰ ৰাইটত থাকে এ অ'কে বি আৰু ইৰ ৰাইটত থাকে এ অ'কে চ' মানে বি আৰু ই এনেকুৱাতে ক'ৰবাত হ'ব লাগিব বি আৰু ই এইখিনিতে হ'ব লাগিব তেতিয়াহ'লে বি আৰু ইৰ ৰাইট ছাইডে কোন থাকিব এ থাকিব কিন্তু তাৰ আগতে আমি জানিব লাগিব যে বিক কোনখিনিত ৰাখিম বিক এইখিনিত ৰাখিম নে বিক এইখিনিত ৰাখিম চ' সেইটো কাৰণে এটা কণ্ডিশ্যন দিয়া আছে এইটো চাওক বিৰ ওচৰে পাজৰে কোন থাকে এ থাকে চ' সেইটো কাৰণে বি এইখিনিত হ'ব এইখিনিত কোন হৈ যাব ই হৈ যাব অ'কে আৰু থাকি গ'ল কোন চি থাকে হয়নে চ' থাকি গ'ল কোন ডি থাকিলে চ' ডি হৈ গ'ল এইখিনিত হয়নে চ' চাওক এতিয়া গোটেই কণ্ডিশ্যনছবিলাক আমাৰ ছেটিছফাই হৈ গ'ল নে নগ'ল চাওক বিৰ ওচৰে পাজৰে এ আছেনে বিৰ ওচৰে পাজৰে এ আছে চিৰ ওচৰে পাজৰে ডি আছেনে চিৰ ওচৰে পাজৰে ডি আছে ইৰ ওচৰত ডি নাই ইয়াতো চাওক ইৰ ওচৰত ডি নাই ইটো একদম লেফ্ট এণ্ডত বহে চাওক ইটো লেফ্ট এণ্ডতে বহিছে চিটো ৰাইটৰ পৰা ছেকেণ্ড এণ্ডত আছে চ' চাওক চিটো ৰাইটৰ পৰা ছেকেণ্ড এণ্ডত আছে অ'কে নেক্সট কণ্ডিশ্যনটো কি আছিলে বি আৰু ইৰ ৰাইট হেণ্ড ছাইডে এ থাকে চ' বি আৰু ইৰ ৰাইট হেণ্ড ছাইডে এ আছে হয়নে আৰু এ ওচৰে পাজৰে কোন থাকে এ ওচৰে পাজৰে চি থাকে অ'কে চ' তেতিয়াহ'লে আমাৰ এই প্ৰথম লাইনডালতে আমাৰ আনচাৰটো চল্ভ হৈ গ'ল এতিয়া কথা হ'ল যে কুৱেশ্যনছবিলাক কেনেকুৱা থাকে চ' কুৱেশ্যনছবিলাক কেনেকুৱা থাকিব পাৰে আপোনাক কুৱেশ্যনটো এনেকুৱা সুধিব পাৰে যে হোৱাট ইজ দ্য পজিশ্যন অফ এ উইথ ৰেচপেক্ট টু ডি মানে ডিৰ ৰেচপেক্টত এৰ পজিশ্যনটো কি হয় চ' এ ডিৰ ৰেচপেক্টত কি হয় ডি কোনফালে চাই আছে নৰ্থৰ ফালে চাই আছে মানে ডিৰ এইটো চাইড লেফ্ট হেণ্ড চাইড মানে এৰ পজিশ্যন কি হয় ডিৰ পৰা কি হয় ছেকেণ্ড টু দি লেফ্ট ডিৰ এইটো প্ৰথম লেফ্ট আৰু এইটো ছেকেণ্ড লেফ্ট চ' সেইটো কাৰণে আনচাৰটো কি হ'ব ছেকেণ্ড লেফ্ট অফ ডি অ'কে চ' তেনেকৈ ইয়াৰ পৰা আমাৰ কুৱেশ্যনছবিলাক সুধিব পাৰে এনেকৈও সুধিব পাৰে হুই ইজ চিটিং ই এণ্ড এ চ' ই আৰু এৰ মাজত কোন আছে বি আছে অ'কে ঠিক আছে চ' এতিয়া আমি নেক্সট টাইপটোলৈ চাওঁ চ' নেক্সট টাইপটো কি আছে চাৰ্কুলাৰ চিটিং এৰেঞ্জমেণ্টৰ এটা কুৱেশ্যন চ' ইয়াতো ছেইম কৰিম প্ৰথমতে আমি কণ্ডিশ্যনছবিলাক লিখিম নোট কৰিম কি আছে পি টু ডাব্লিউ মানে পিৰ পৰা ডাব্লিউ লৈকে কেইজন মানুহ 8জন মানুহ আৰু চিটিং এৰাউণ্ড এ চাৰ্কুলাৰ টেবুল ফেচিং দ্য চেণ্টাৰ মানে কোনফালে চাই থাকিব তেওঁলোকে চাই থাকিব ভিতৰৰ ফালে অ'কে ভি ইজ থাৰ্ড টু দি ৰাইট অফ কিউ চ' চাওক এইখিনিত আছে কিউ
অ'কে, কিউ আমি কেনেকৈ ধৰিম বুলি কৈছোঁ কণ্ডিশ্যন লিখোঁতে, সদায় নৰ্থৰ ফালে চাই থাকে। নৰ্থৰ ফালে চাই থাকিলে ৰাইট কোনটো চাইডে হ'ব? ৰাইট কোনটো চাইডে হ'ব? এইটো চাইডে ৰাইট হ'ব, হয়নে? ইজ থাৰ্ড টু দি ৰাইট অফ কিউ। থাৰ্ড টু দি ৰাইট মানে প্ৰথম ৰাইট, ছেকেণ্ড ৰাইট আৰু এই থাৰ্ড ৰাইট। এই থাৰ্ড ৰাইটতে কোন আছে? কিউ আছে। চৰি, কোন আছে? ভি আছে। চ' এইখিনি ভি হৈ গ'ল। এতিয়া ৰাইট হেণ্ড চাইডটো কেনেকৈ দেখাব? এই এৰো এডাল লিখি দিব তলত। এই এৰোডাল কি ইণ্ডিকেট কৰিব? যে কিউৰ পৰা ৰাইট হেণ্ড চাইডে দুটা এৰি কোন আছে? ভি আছে। আৰু তাৰপৰা কি হৈছে? এণ্ড ছেকেণ্ড টু দি লেফ্ট অফ আৰ, মানে ভি থাৰ্ড টু দি ৰাইট অফ কিউ আৰু ছেকেণ্ড টু দি লেফ্ট অফ আৰ, মানে আৰ যদি এইফালে আছে, আৰৰ এইটো ফাৰ্ষ্ট ৰাইট, ফাৰ্ষ্ট লেফ্ট আৰু এইটো হৈ গ'ল ছেকেণ্ড লেফ্ট। চ' ইয়াতে কি আছে? কিউ আছে। চ' এই এৰোডাল যে সেই লেফ্ট হেণ্ড চাইডে দেখুৱালোঁ, মানে এইটোৱে কি ইণ্ডিকেট কৰিব এৰোডালে? যে কিউ আৰৰ লেফ্ট হেণ্ড চাইডে আছে। তাৰপৰা আকৌ কি কৈছে? কিউ নহয়, ভি। কিউ ইজ ছেকেণ্ড টু দি লেফ্ট অফ টি। টিৰ ছেকেণ্ড টু দি লেফ্টত কোন আছে? কিউ আছে। অ'কে, এণ্ড ইমিডিয়েট ৰাইট অফ এছ, মানে এইখিনি যদি এছ আছে, এছৰ ইমিডিয়েট ৰাইট কোনটো? এইটো। চ' ইয়াতে কোন আছে? কিউ আছে, ইমিডিয়েট ৰাইট হেণ্ড চাইড। ইউ ইজ বিটুইন কিউ আৰু টি। চ' কিউ আৰু টি ইয়াৰ মাজতে কোন আছে? ইউ আছে। চ' ইয়াক এনেকৈ দেখুৱাম। এতিয়া চাওক, এই কণ্ডিশ্যনটো সদায় যে কিউ ইউৰ পৰা লেফ্ট হেণ্ড চাইডে থাকিব তেনেকুৱা নহয়। এইটো এনেকুৱাও হ'ব পাৰে, টি এইফালে থাকিব পাৰে, এইখিনি কিউ থাকিব, এইখিনি কিউ থাকিব, সেইটো আমি নাজানো। অ'কে, এনেকৈ থাকিব। মুঠতে ইউটো টি আৰু কিউৰ মাজত আছে। তাৰপৰা কৈছে পি ইজ নট এট দি লেফ্ট অফ আৰ, মানে আৰৰ পৰা লেফ্ট চাইডে কোন নাই? পি নাই। গতিকে পি কেনেকৈ আমি কি কৰিম? কাট কৰি দিম। এতিয়া আমি কি কৰিম? চাৰ্কলটো ড্ৰ কৰিম, আৰু চাৰ্কলটোক আমি ড্ৰ কৰি পেলাই কি কৰিম? 8টা ভাগত তাক ভাগ কৰি দিম। এইটো চাৰ্কলটো ড্ৰ কৰিলোঁ। চাৰ্কলটো ঠিক হোৱা নাই, কিন্তু এডজাষ্ট কৰি ল'ব। আৰু এটা চাৰ্কল ড্ৰ কৰি লওঁ। এইটো আৰু এই মোহাৰি দিয়া কণ্ডিশ্যনটো লিখি লওঁ। কি আছিলে কণ্ডিশ্যনটো? যে কিউ আৰু টিৰ মাজত কোন আছে? ইউ আছে। চ' এতিয়া আমি এই চাৰ্কলটোক কি কৰিম? ইয়াক 8টা ভাগত ভাগ কৰিম। 2টা ভাগ হৈ গ'ল, 4টা, 6টা ভাগ হৈ গ'ল, আৰু এইটো হৈ গ'ল 8টা ভাগ, হয়নে? চ' ইয়াক ছেপাৰেট লাইনডাল ড্ৰ কৰি লওঁ। তেনেকৈ ইটো চাৰ্কুলাৰকো 8টা ভাগত ভাগ কৰি দিওঁ। 1, 2, 4, আৰু এইটো 8টা হৈ গ'ল। অ'কে, 8টা ভাগ হৈ গ'ল। এতিয়া আমি এই কণ্ডিশ্যনছবিলাক তাত পুট কৰিম। কেনেকৈ পুট কৰিম? যে প্ৰথমতে কি কৈছে? কিউ ৰাইটৰ পৰা দুটা এৰি ভি। অ'কে, চ' এতিয়া কিউ ক'ত ৰাখিম? চাওক, তাৰ আগতে আমি জানিব লাগিব সেইটো কোনফালে চাই আছে? ভিতৰৰ ফালে। চবেই এনেকৈ ভিতৰৰ ফালে চাই আছে, ভিতৰৰ ফালে। চ' ইয়াতো পুট কৰি লওঁ, ভিতৰৰ ফালে চাই আছে চবেই। প্ৰথমতে কৈছে কিউ ৰাইটত কি আছে? দুটা এৰি পেলাই ভি আছে। এতিয়া কিউক আমি ক'ত ৰাখিম? এই চাৰ্কলটো। চাৰ্কলত সেইটোৱে ভাল, কিউক য'তেই মন যায় ত'তেই ৰাখক। কিউক ইয়াত ৰাখিছোঁ, ইয়াতো কিউক ইয়াতে ৰাখিছোঁ। এতিয়া কিউ ৰাইট হেণ্ড চাইড কোনটো হ'ব? এইফালে হ'ব। এইফালে দুটা এৰি ভি আছে, মানে এটা এৰিলোঁ, দুটা এৰিলোঁ ভি। ইয়াতো এটা এৰিলোঁ, দুটা এৰিলোঁ, ইয়াত আছে কি? ভি। অ'কে, তাৰপৰা কি কৈছে? টিৰ লেফ্টত এটা এৰি কিউ। এতিয়া চাওক, টিক ক'ত ৰাখিলে এটা এৰি কিউ থাকিব? চ' টিক যদি এইখিনি ৰাখোঁ, টিৰ ৰাইট হেণ্ড চাইডেহে এটা এৰি কিউ হ'ব। গতিকে টিক এইখিনি ৰাখিব নোৱাৰি। টিক ক'ত ৰাখিব লাগিব? টিক ৰাখিব লাগিব এইখিনিত, হয়নে? চ' ইয়াতো তেতিয়াহ'লে টিক এইখিনিতে ৰাখিব লাগিব। এই দুটা কণ্ডিশ্যন আমাৰ হৈ গ'ল। তাৰপৰা কি কৈছে? এছৰ ইমিডিয়েট ৰাইটতে কিউ আছে। এছক যদি এইখিনিত ৰাখোঁ তেতিয়াহ'লে কি হ'ব? এছক যদি এইখিনি ৰাখোঁ, এছৰ ইমিডিয়েট লেফ্টতে হ'ব। চ' এছক যদি এইখিনিত ৰাখোঁ তেতিয়া এছৰ ইমিডিয়েট ৰাইটত কিউ। চ' ইয়াতো পুট কৰি দিয়ক এছক ইমিডিয়েট ৰাইটত কিউ। অ'কে, তাৰপৰা কি কৈছিলে? কিউ আৰু টিৰ মাজত ইউ আছে। চাওক, কিউ আৰু টিৰ মাজত কোন থাকিব? তেতিয়াহ'লে ইউ থাকিব। অ'কে, নেক্সট এইটো কণ্ডিশ্যন হৈ গ'ল। তাৰপৰা আমাক কৈছে আৰৰ লেফ্টত এটা এৰি ভি আছে। চ' আৰক আমি ক'ত ৰাখিব লাগিব? এইটো চাইডে আৰ ৰাখিবলৈ কিবা জেগা আছে নেকি? নাই। এইটো চাইডে আৰ ৰাখিবলৈ জেগা আছে নেকি? মানে ভিৰ পৰা এটা এৰি আৰ থাকিব লাগে। চ' আৰ এইখিনিত আছে, আৰু যদি এইখিনিত আছে তেতিয়াহ'লে চাওক, আৰৰ পৰা লেফ্টত এটা এৰি ভি আছে, হয়নে? চ' মিলি গ'ল কণ্ডিশ্যনটো। তাৰপৰা নেক্সট কি কৈছে? নেক্সট কৈছে যে আৰৰ লেফ্টত পি নাই, মানে আৰৰ লেফ্ট কোনটো হ'ব? আৰৰ লেফ্টটো এইটো চাইডে, আৰৰ লেফ্ট এইটো চাইডে, মানে আৰৰ লেফ্ট হেণ্ড চাইডে পি থাকিব নোৱাৰে। তেতিয়া পি ক'ত থাকিব? পি থাকিব এইখিনিত, হয়নে? চ' বাকী আৰু এলফাবেট থাকি গ'ল কি? ডাব্লিউ। গতিকে ডাব্লিউ ইয়াত পুট কৰি দিওঁ। অ'কে, পুট কৰি দিওঁ। এতিয়া চাওক, দুইটাতে আমাৰ ছেইম আনচাৰ ওলালে, কিন্তু দুটা ড্ৰ কিয় কৰিছিলোঁ? কাৰণ কেতিয়াবা কণ্ডিশ্যনছবিলাক এনেকুৱা থাকে, আগৰটোত যেনেকৈ দেখিছিলে যে এবাৰ যদি কিউৰ এছ এইফালে বহুৱাব লগা হয়, আৰু কেতিয়াবা কিউৰ এছ এইখিনি বহাইও চাব লগা হয়। সেইটো কাৰণে আমি এটাতকৈ বেছি ডায়েগ্ৰাম আমি ড্ৰ কৰি চাব লগা হয় কেতিয়াবা। অ'কে,
চ' আশা কৰিছোঁ এইটো কেনেকৈ ছল্ভ কৰিলোঁ সকলোৱে বুজি পাইছে। এতিয়া কুৱেশ্যনছ কেনেকৈ থাকিব, আমাক সুধিব পাৰে যে হু ইজ চিটিং অপজিট টু ডাব্লিউ। এতিয়া ডাব্লিউৰ অপজিটত কোন আছে, আপোনালোকে যদি চাই ডাব্লিউ এইখিনিত আছে, চ' ডাব্লিউৰ অপজিট কোনটো, এইটো ডাব্লিউৰ অপজিটত কোন আছে, কিউ আছে। নেক্সট সুধিব পাৰে হোৱাট ইজ দ্য পজিশ্যন অফ পি, অ'কে, উইথ ৰেচপেক্ট টু টি, মানে টিৰ পৰা পি কোনটো পজিশ্যনত আছে। অপশ্যন এনেকৈ থাকিব, ফ'ৰ্থ টু দি ৰাইট অফ টি, ফ'ৰ্থ টু দি লেফ্ট অফ পি, অ'কে, তেনেকৈ থাকিব। আমি চাওঁ কোন কি আছে, যে পিৰ পজিশ্যন কি হয় ফ্ৰম টি। চ' টিৰ পৰা যদি ৰাইট হেণ্ড চাইডে যাওঁ, মানে এইফালে যদি যাওঁ ৰাইট হেণ্ড চাইডে, কেইটা আছে, এটা দুটা তিনিটা 4 নম্বৰ পজিশ্যনত, মানে পি কি হ'ব ফ'ৰ্থ টু দি ৰাইট অফ টি, অ'কে। অপশ্যনত যোনটো থাকে সেইটোৱে পুট কৰিম, বা এইফালৰ পৰা চালেও ফ'ৰ্থ টু দি লেফ্ট অফ পি, অ'কে। চ' তেনেকৈ কুৱেশ্যনছবিলাক থাকে, আৰু সেই কুৱেশ্যনছবিলাক আমি ফিগাৰটো ড্ৰ কৰাৰ পাছত আমি ইজিলি ছল্ভ কৰি দিম। এতিয়া চাওক, এই যোনটো চাৰ্কুল আছে, চাৰ্কুলাৰ চিটিং এৰেঞ্জমেণ্ট আছে, তাক আমি এডাল লিনিয়াৰ চিটিং এৰেঞ্জমেণ্টত ড্ৰ কৰি পেলাইও আমি ছল্ভ কৰিব পাৰোঁ, কিন্তু সেইটো এতিয়া নিশিকাওঁ, এইটো আপোনালোকে বহুত প্ৰেক্টিছ কৰিব লাগিব, তেতিয়াহে সেই মেথডটো শিকিবগৈ পাৰিব। কিন্তু এতিয়া আমি এনেকৈয়ে ছল্ভ কৰিম, চাৰ্কুল ড্ৰ কৰিম, যিমানটা মানুহ আছে সিমানটা মতে তাক ডিভাইড কৰিম, আৰু তাৰপাছত কি কৰিম, কণ্ডিশ্যনছবিলাক লিখি, কণ্ডিশ্যনছবিলাক আমি যোনটো কণ্ডিশ্যন চবতকৈ বেছি ইনফৰ্মেশ্যন দিয়া আছে সেই কণ্ডিশ্যনটো প্ৰথমতে পুট কৰিম, তাৰপৰা তাৰ কানেকশ্যনত বাকীখিনি কণ্ডিশ্যনছ পুট কৰি কৰি গৈ থাকিম। এতিয়া যাওঁ থাৰ্ড টাইপটোলৈ। চ' ইয়াত কি কৈছে, 8 friends are sitting around a square table facing the center. 4 of them sit in the corner and 4 of them sit in the middle of the table. মানে এনেকৈ এটা স্কুৱেৰ আছে, অ'কে। কৈছে 4জন এনেকৈ কৰ্ণাৰত বহি আছে, আৰু 4জন এনেকৈ মাজত বহি আছে। আৰু এটা ড্ৰ কৰি লওঁ, অ'কে। আৰু কোনফালে চাই বুলি কৈছে, চবেই ভিতৰৰ ফালে চাই আছে বুলি কৈছে, ভিতৰৰ ফালে, চেণ্টাৰ এইটো নহয় জানো, মানে চবেই এইফালে চাই আছে এনেকৈ, অ'কে, চেণ্টাৰলৈ চাই আছে। তাৰপিছত যোনখিনি কণ্ডিশ্যনছ দিয়া আছে আমি সেই কণ্ডিশ্যনছখিনি এতিয়া নোট ডাউন কৰিম। কি কৈছে যে এল চিটছ থাৰ্ড টু দি লেফ্ট অফ এম, চ' এমৰ পৰা থাৰ্ড টু দি লেফ্ট কোনটো, ফাৰ্ষ্ট লেফ্ট, ছেকেণ্ড লেফ্ট, থাৰ্ড লেফ্ট, এল আছে। তাৰ পৰা কৈছে 1 person চিটছ বিটুইন এম আৰু আই, চ' এমৰ আৰু আই মাজত কেইটা পাৰ্চন আছে, এটা পাৰ্চন আছে। হু চিটছ এটা কৰ্নাৰ অফ দ্য টেবল, মানে আই ক'ত থাকে বুলি কৈছে, কৰ্নাৰটো এনেকৈ লিখি দিলোঁ, চি। কে এণ্ড পি চিট অপজিট টু ইটছ আদাৰ, অপজিটটো কেনেকৈ লিখিম, কে ইয়াত আছে, কেৰ অপজিটত কোন থাকে, পি আছে। কে ইজ নট এন ইমিডিয়েট নেইবাৰ অফ আই, মানে আই যদি এইখিনিত আছে, আই ওচৰে পাজৰে কোন নাই, কে নাই, ওচৰে পাজৰে মানে একদম কাষতে কে নাই, ইমিডিয়েট মানে। জে চিট ছেকেণ্ড টু দি লেফ্ট অফ কে, মানে কে ছেকেণ্ড লেফ্ট, ফাৰ্ষ্ট লেফ্ট, ছেকেণ্ড লেফ্টত কোন থাকে, জে থাকে। নেক্সট অ' চিটছ ছেকেণ্ড টু দি ৰাইট অফ এন, মানে এইখিনি যদি এন আছে, এনৰ ফাৰ্ষ্ট ৰাইট আৰু ছেকেণ্ড ৰাইট এইটো, ইয়াতে কোন থাকে, অ' থাকে বুলি কৈছে, ৰাইট হেণ্ড চাইড, গতিকে এৰ'ডাল দি দিম। এতিয়া আমি যোনখিনি কণ্ডিশ্যনছ লিখিলোঁ সেই কণ্ডিশ্যনছখিনি আমি এতিয়া নোট পুট কৰিম। কেনেকৈ পুট কৰিম চাওক, প্ৰথমতে একদম ডাইৰেক্ট ইনফৰ্মেশ্যন কোনটো দিয়া আছে, এইটো দিয়া আছে যে এম আৰু আইৰ মাজত এটা মানুহ থাকে, আৰু আই ক'ত থাকে, কৰ্নাৰত থাকে। কোনটো কৰ্নাৰত থাকে, যিকোনো কৰ্নাৰত, ইয়াত ৰাখি দিয়ক আইক, চ' ইয়াতে আইক ৰাখি দিয়ক। আপোনালোকৰ মন গৈছে কোনোবা এটা বেলেগ কৰ্নাৰটো ৰাখি চাব পাৰে, ছেইম আনচাৰ পাব। চ' আইৰ পৰা এটা এৰি এম, চ' আইৰ পৰা এটা এৰিলোঁ এম এইফালেও থাকিব পাৰে, আইৰ পৰা এটা এৰি এম এইফালেও থাকিব পাৰে। নেক্সট কি কৈছে, এমৰ লেফ্টত দুটা এৰি এল আছে, চ' এমৰ লেফ্ট কোনটো হ'ব এইটো ফিগাৰত, এটা লেফ্ট দুটা লেফ্ট এৰি এল, আৰু ইয়াত লেফ্ট কোনটো হ'ব, এইটো চাইডে এটা লেফ্ট দুটা লেফ্ট এৰি এল, ঠিক আছে। নেক্সট কি কৈছে চাওক, এইটো কণ্ডিশ্যন হৈ গ'ল, এইটো কণ্ডিশ্যন হৈ গ'ল। তাৰ পৰা কি কৈছে, কেৰ অপজিটত থাকিব পি। এতিয়া চাওক, কেৰ অপজিটত আমি পিক ক'ত ৰাখিব পাৰিম, এইখিনি যদি কে ৰাখোঁ, অপজিটত পি আহিব নেকি, নাহে, কাৰণ অপজিটত কোন আছে, এম। কেক যদি এইখিনি ৰাখোঁ, অপজিটত পি আহিব নেকি, আহিব পাৰে। কেক যদি এইখিনি ৰাখোঁ, অপজিটত পি আহিব নেকি, নাহে, কাৰণ আই আছে। কেক যদি এইখিনি ৰাখোঁ, অপজিটত পি আহিব নেকি, নাহে, কাৰণ অপজিটত কোন আছে, এল আছে। চ' তেতিয়াহ'লে কে ক'ত ৰাখিব পাৰোঁ, কে হয়তো ইয়াত থাকিব, নহ'লে ইয়াত থাকিব। কে যদি ইয়াত থাকে তেতিয়াহ'লে আই ইয়াত থাকিব, আৰু কে যদি ইয়াত থাকে তেতিয়াহ'লে পি ইয়াত থাকিব, হয়নে। চ' এতিয়া কণ্ডিশ্যন যে কে বা পি ক'ত থাকিব, কে এইখিনিত থাকিব নে কে ইয়াত থাকিব, সেইটো আমি চাব লাগে। সেইটো কাৰণে আমাক এই কণ্ডিশ্যনটো দিছে, কি কৈছে, আই ওচৰে পাজৰে কে নহয়। চ' আই যদি এইখিনিত আছে, আই ওচৰত কে নহয়, মানে কে এইখিনিত নহয়। কে যদি এইখিনিত নহয়, কে ক'ত হ'ব তেতিয়াহ'লে, কে ইয়াত হ'ব, মানে কে যদি এইখিনিত হৈ গ'ল তেতিয়াহ'লে পি ক'ত হ'ব, পি এইখিনিত হৈ যাব, অ'কে। এতিয়া নেক্সট কি কৈছে, কেৰ লেফ্টত এটা এৰি জে, কে লেফ্ট কোনটো হ'ব, কে লেফ্ট এইফালে হ'ব। চ' কে লেফ্টত এটা এৰি কি হৈ গ'ল, জে হৈ গ'ল, ঠিক আছে, জে। নেক্সট কৈছে এনৰ ৰাইটত এটা এৰি অ', এইটো হৈ গ'ল, এইটো হৈ গ'ল, এইটো হৈ গ'ল। এনৰ ৰাইটত এটা এৰি অ', চ' এনক এই দুটা পজিশ্যনতে ক'ৰবাত ৰাখিব লাগিব, ক'ত ৰাখিলে এনৰ ৰাইটত এটা এৰি অ' ৰাখিব পাৰিম। চ' এনক যদি মই এইখিনিত ৰাখোঁ তেতিয়াহ'লে এনৰ এইফালে ৰাইট হেণ্ড চাইডটো থাকিব, হয়নে। যদিহে মই এনক এইখিনি ৰাখিলোহেঁতেন, এইফালেতো এনৰ লেফ্ট হেণ্ড চাইডে হ'লহেঁতেন, গতিকে এনক ক'ত ৰাখিব লগা হ'ল, এইখিনি ৰাখিব লগা হ'ল। চ' এনৰ ৰাইটত এটা এৰি কোন আছে, অ' আছে, চ' এইখিনিত অ' আমি পুট কৰি দিওঁ, অ'কে। চাওক এতিয়া এইটোৰ আমাৰ ইউজ নহ'লেই, কাৰণ ইয়াত আমি কণ্ডিশ্যনছখিনি পুট কৰি দিয়াৰ পাছত আমাৰ অট'মেটিকেলি চব কণ্ডিশ্যন এই প্ৰথম ফিগাৰটোতে ছেট হৈ গ'ল। চ' সেইটো কাৰণে
আমি সেকেন্ডটো ইউজ কৰিব লগা নহ'লে। সো এতিয়া আমাক কোৱেশ্চনসমূহ এনেকৈ সুধিব পাৰে যে হু ইজ সিটিং অপোজিট টু এম। সো এমৰ অপোজিটত কোন আছে? সো এমৰ যদি অপোজিটত চাই কোন থাকে? কোন আছে? অ' আছে। তেনেকৈ আকৌ সুধিব পাৰে হোৱাট ইজ দ্য পজিশ্যন অফ পি উইথ ৰেছপেক্ট টু এম। সো এম পি ক'ত আছে? এমৰ ৰেছপেক্টত ইমিডিয়েট লেফ্ট। অ'কে, সো তেনেকৈ আমাক কুৱেশ্যনছবিলাক সুধিব পাৰে। অ'কে, আশা কৰিছোঁ যে এই তিনিটা টাইপ আমি এতিয়ালৈকে এক্সাম্পল লৈ সলভ কৰিলোঁ। আপোনালোকেও বুজি পাইছে কেনেকৈ আমি সলভ কৰিছোঁ। কণ্ডিশ্যনছখিনি লিখি ল'লে কিমান সহজ হৈ যায়, বাৰে প্ৰতি কুৱেশ্যনটো চাই থাকিব লগা নহয়। অ'কে, সো এতিয়া আমি যাওঁ নেক্সট টাইপটো, যোনটো হৈ গ'ল পেৰেলেল ৰ' চিটিং এৰেঞ্জমেণ্ট। ৰেক্টেংগলটো এইটো লোৱা নাই এক্সাম্পল, কাৰণ ৰেক্টেংগলটো আৰু স্কুৱেৰটো একেই সলভ কৰা মেথডটো। ইয়াত কি কৈছে? 8 ইঞ্জিনিয়াৰ্ছ এট APSC কোম্পানী আৰ চিটিং ইন 2 পেৰেলেল ৰ'জ কণ্টেইনিং 4 পিপল ইটছ। মানে প্ৰত্যেকটো ৰ'তে কেইজন মানুহ থাকিব? 4জনকৈ থাকিব। এইটো এটা ৰ', এইটো এটা ৰ'। ইয়াতো 1 2 3 4জন, 1 2 3 4জন থাকিব। অ'কে, ইন such a way that there is an equal distance between two adjacent person, মানে দুজন পাৰ্চনৰ মাজত ডিষ্টেন্সটো সমান। ইন row 1 P Q R S are seated and all of them facing south but not necessarily in the same order। মানে ইয়াৰ মিনিংটো বুজে P Q R S মানে এনেকৈ বহি থকা নাই, P Q R S এনেকৈ বহি থকা নাই, সেইটো কাৰণে নট নেচেচাৰিলি ইন দ্য চেম অৰ্ডাৰ বুলি কৈছে। কি কৈছে? P Q R S ক'ত বহি আছে? ৰ' 1ত বহি আছে আৰু চবেই চাউথ হ'লে ফেচ কৰি আছে। এতিয়া চাওক, মই কৈছিলোঁ পেৰেলেল ৰোড সদায় তলৰখিনি ওপৰলৈ চাই থাকিব আৰু ওপৰখিনিয়ে তললৈ চাই থাকিব। এতিয়া চাওক, ডাইৰেকশ্যনটো যদি ড্ৰ কৰোঁ, নৰ্থ এইফালে, চাউথ এইফালে, নৰ্থটো সদায় ওপৰলৈ, চাউথটো সদায় তলফালে। চ' চাউথৰ ফালে মূৰ কৰি আছে বুলি ক'লে মানুহখিনি ক'ত আছে তেতিয়াহ'লে? এইটো ৰোড আছে হয়নে? মানে এইটো হৈ গ'ল আমাৰ ৰ' 1 আৰু ইয়াত কোন আছে ৰ' 1ত? P Q R S, P Q R S আছে। এণ্ড অল অফ দেম আৰ ফেচিং চাউথ, চাউথৰ ফালে মূৰ কৰি আছে। তাৰ পৰা কৈছে ইন ৰ' 2 A B C D আৰ চিটেড এণ্ড অল অফ দেম আৰ ফেচিং নৰ্থ। চ' নৰ্থটো ওপৰ ফালে চাই থাকে, চাওক নৰ্থটো ওপৰ ফালে চাই আছে। চ' এইটো হৈ গ'ল ৰ' 2 আৰু ইয়াত কোন আছে? A B C D। তেনেকৈ মই আৰু এডাল লাইন ড্ৰ কৰিলোঁ 1 2 3 4, 1 2 3 4, এইবিলাক চাউথ আৰু এইবিলাক নৰ্থ। এতিয়া আমি কণ্ডিশ্যনছখিনি লিখোঁ। আৰু লগতে কি হৈছে? therefore in the given sitting arrangement each member sitting in the row faces another member of the other row। চাওক প্ৰত্যেকটোৱে ইটোৱে সিটোক চাই আছে। R sits second to the right of P। চ' Pৰ second to the right কোন আছে? R। A is an immediate neighbor of the person who faces R। মানে আৰক যোনে ফেচ কৰে, ধৰি ল'লোঁ আৰক এই ডটটোৱে ফেচ কৰিলে, এই ডটটোৰ নেইবাৰ কোনটো হ'ব? হয়তো এইটো হ'ব, নহ'লে এইটো হ'ব। চ' ইয়াতে কোন থাকিব? এই দুটা ডটৰ কোনোবা এটা ডটতে কোন থাকিব? A থাকিব হয়নে? নেক্সট কি কৈছে? কিউ চিট ছেকেণ্ড টু দি লেফ্ট অফ দ্য পাৰ্চন হু ফেচেছ A। মানে এক যোনে ফেচ কৰে, এক ধৰি লওক ইয়াক ফেচ কৰে, ইয়াৰ ছেকেণ্ড টু দি লেফ্টত কোন থাকে? এইটো ফাৰ্ষ্ট লেফ্ট, এইটো ছেকেণ্ড লেফ্টতে কোন থাকে? কিউ থাকে, লেফ্ট হেণ্ড চাইড। অনলি ওৱান পাৰ্চন চিটছ বিটুইন B and C। বি আৰু চিৰ মাজত অকল এটাই পাৰ্চন থাকে। আৰু কৈছে যে চি ডাজ নট ফেচ পি, মানে চিয়ে ফেচ নকৰে, গতিকে এনেকৈ কাটি দিম, কাট পি। চি ডাজ নট চিট এট এনি এক্সট্ৰিম এণ্ড অফ দ্য লাইন, মানে চি এণ্ডত নবহে। কেনেকৈ লিখিম এইটো? চি কেনেকৈ কাটি লিখিম। এতিয়া আমি কণ্ডিশ্যনছখিনি পুট কৰিম। কেনেকৈ পুট কৰিম চাওক, এনেকুৱা এটা কণ্ডিশ্যন চাওক যোনটো নেকি আমাৰ অলপ ডিটেইলছত দিয়া আছে, মানে যাক পুট কৰিলে আমি বহুতখিনি কণ্ডিশ্যনছ ৰিলেট কৰিব পাৰোঁ। চাওক পি ৰাইটত এটা এৰি আৰ বুলি কোৱা আছে। এতিয়া চাওক পি ৰাইটত এটা এৰি আৰ, পিক ক'ত ক'ত বহাব পাৰোঁ? ৰাইট মানে কোনটো চাইডে হ'ব? পি কিউ আৰ এছ ওপৰ লাইনটোত আছে। চ' ওপৰ লাইনটোত ৰাইট হেণ্ড চাইড এইটো আৰু লেফ্ট হেণ্ড চাইড এইটো ওপৰ লাইনটোত দেই। চ' পিৰ ৰাইটত এটা এৰি আৰ আছে। চ' পিক যদি এইখিনিত পুট কৰোঁ, ৰাইটত এটা এৰি আৰ থাকিব জানো? নাথাকে। পিক তেতিয়াহ'লে ক'ত পুট কৰিব লাগিব? পিক যদি মই ইয়াত পুট কৰোঁ, ৰাইটত এটা এৰি আৰ হয়নে? আৰু তলৰটোত পি ক'ত থাকিব পাৰে? পি আৰু এটা পজিশ্যন ইয়াত থাকিব পাৰে, এটা এৰি আৰ। আৰু পি বহোৱা জেগা আছে নেকি? নাই। নেক্সট কণ্ডিশ্যনটো কি কৈছে? আৰৰ অপজিটত যোন থাকে তাৰ ওচৰে পাজৰে কি থাকে? এ থাকে। মানে আৰৰ অপজিটত কোন আছে? এইটো হয়নে? আৰৰ অপজিটত এইটো আছে আৰু ইয়াৰ ওচৰে পাজৰে কোন থাকিব বুলি কৈছে? এ থাকিব। ঠিক আছে। নেক্সট চাওক, আৰৰ অপজিটত যোন থাকে তাৰ ওচৰে পাজৰে কোন থাকিব বুলি কৈছে? এ থাকিব। মানে এ হয়তো এইখিনিত হ'ব, নহ'লে এ হয়তো এইখিনিত হ'ব ওপৰৰ ফিগাৰটোত। অ'কে, সেইটো আমি নাজানো। তাৰপাছত কি কৈছে? এৰ অপজিটত যোন থাকে তাৰ পৰা লেফ্টত এটা এৰি কিউ, এৰ অপজিটত ই আছে, ইয়াৰ লেফ্টত এটা এৰি কিউ, ইয়াৰ লেফ্ট কোনটো হ'ব? এইফালে হ'ব, এইটো চাইডে হ'ব। ইয়াৰ লেফ্টত এটা এৰি কিউ এইখিনিত। অ'কে, ঠিক আছে। ওপৰটোতো চাওঁ, এ যদি মই এইখিনিত ৰাখোঁ, এৰ অপজিটত এইটো, চ' এটা এৰি কিউ কোনখিনি থাকিব? এইখিনিত থাকিব। ঠিক আছে। কিন্তু মই যদি এক এইখিনিত ৰাখোঁ, ইয়াৰ অপজিটত এইটো আছে, ইয়াৰ লেফ্ট কোনটো হয়? এইটো চাইডে লেফ্ট হ'ব। অ'কে, চ' ইয়াৰ লেফ্টত এটা কিউ ৰাখিবলৈ জেগা থাকিব নেকি? নাথাকে। চ' তেতিয়াহ'লে এক ক'ত পুট কৰিব লাগিব? ওপৰৰ ফিগাৰটোত এক আমি ইয়াতে পুট কৰিব লাগিব। এক যদি ইয়াত পুট কৰোঁ, এৰ অপজিটত যোন আছে তাৰ পৰা লেফ্টত এটা এৰি কোন আছে? কিউ আছে। অ'কে, ঠিক আছে।
নেক্সট কি কৈছে বি এটা এৰি চি আছে, কিন্তু চি এণ্ডত থাকিব নোৱাৰিব আৰু চিৰ অপজিটত পি নাথাকে। চ' চাওক বি এটা এৰি চি এইটো হ'ব, কিন্তু চিক যদি ইয়াত ৰাখি দিওঁ চিৰ অপজিটত পি হৈ গ'ল আৰু চি এণ্ডতো হৈ গ'ল, গতিকে চি এইখিনিত থাকিব নোৱাৰে। চি ক'ত থাকিব তেতিয়াহ'লে? চিক ৰাখিব লাগিব এইখিনিত, বিক ৰাখিব লাগিব এইখিনিত, আৰু এইখিনিত থাকি গ'ল কি ডি, আৰু এইখিনিত থাকি গ'ল কি এছ। গতিকে এইটো আমাৰ হয়। যদি তলৰ ফিগাৰটোত চাওঁ বি এটা এৰি চি, চ' বি যদি এইখিনিত ৰাখোঁ চিক যদি এইখিনিত ৰাখোঁ তথাপিতো ভুল হ'ব, কিয়? চিৰ অপজিটত পি আহি গ'ল, গতিকে চিক এইখিনি ৰাখিব নোৱাৰোঁ। চিক ক'ত ৰাখিব লাগিব? চিক এইখিনিত ৰাখিব লাগিব, বিক এইখিনিত ৰাখিব লাগিব, কিন্তু ষ্টিল এই ফিগাৰটো ভুল হৈ যাব, কিয়? চিক কি কৈছে এণ্ডত থাকিব নোৱাৰে, কিন্তু ইয়াতো চি এণ্ডত আহি গ'ল, গতিকে এই ফিগাৰটো আমাৰ নহ'ল। আনচাৰ কোনটো হৈ গ'ল তেতিয়াহ'লে? ওপৰৰ ফিগাৰটো আমাৰ আনচাৰ হৈ গ'ল। চ' এতিয়া আমাক কুৱেশ্যনছ কেনেকুৱা সুধিব? এনেকৈ সুধিব, হু চিটছ এট দ্য এণ্ডছ অফ দ্য ৰ' ওৱান। চ' ৰ' ওৱানৰ এণ্ডত কোন থাকে? এছ আৰু পি থাকে, অ'কে। বা এনেকৈ সুধিব পাৰে, হু চিটছ অপজিট টু চি, চিৰ অপজিটত কোন আছে? আৰ আছে, অ'কে। বা এনেকুৱা এটা কুৱেশ্যন অকণমান টাফ যদি কৰে এনেকুৱা হ'ব পাৰে, হু চিটছ ছেকেণ্ড টু দি ৰাইট অফ দ্য পাৰ্চন হু চিটছ অপজিট টু চি। মানে চিৰ অপজিটত যোন থাকে তাৰ ছেকেণ্ড টু দি ৰাইটত কোন থাকে? চিৰ অপজিটত আৰ আছে, আৰৰ ছেকেণ্ড টু দি ৰাইট কোনটো হ'ব? এইফালে, চৰি ছেকেণ্ড টু দি ৰাইটত এইফালে। ছেকেণ্ড টু দি ৰাইটত কোনোবা আছে নেকি? কোনো নাই, মানে চলে অপশ্যনত কি থাকিব পাৰে? নন অফ দ্য এবভ থাকিব পাৰে, তেতিয়া সেইটো নন অফ দ্য এবভে আমাৰ আনচাৰ হ'ব। চ' চিটিং এৰেঞ্জমেণ্টৰ এইকেইটা টাইপে আছিলে, যিমানকেইটা টাইপ আছিল গোটেইকেইটা টাইপৰ আপোনালোকক এক্সাম্পলছ লৈ বুজাবলৈ মই চেষ্টা কৰিলোঁ। যদিহে আপোনালোকে বুজি পাইছে আৰু আপোনালোকে যদিহে বিচাৰিছে মই এই চিটিং এৰেঞ্জমেণ্টৰ আৰু কুৱেশ্যন আনি ছল্ভ কৰাওঁ, তেতিয়াহ'লে আপোনালোকে তলত কমেণ্ট কৰি জনাব, আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।